নমস্কাৰ সত শ্ৰী আকাল ইটস মি মিফতা ওয়েলকাম টু মাই ইউটিউব চেনেল তো আশা কৰোঁ আপোনালোকে সবে ভালে আছে এণ্ড ময়ো ভালে আছোঁ তো আজি যেহেতু পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো দিন গতিকে মোৰ ফালৰ পৰা আপোনালোকক সকলোকে ৰমজান মুবাৰক তো মই ভাবিলোঁ যে আজি ৰমজান মাহৰ প্ৰথমটো দিন মই কেনেদৰে উদযাপন কৰোঁ আমাৰ ঘৰত কেনেদৰে উদযাপন কৰা হয় ৰমজান মাহৰ প্ৰথমটো দিন গতিকে আপোনালোকক দেখুৱাওঁ তো সেইটো ভাবি মই আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা মই 8টাতে উঠিলোঁ এতিয়া বৰ্তমান 11:30 বাজিছে বাট মই ৰাতিপুৱা উঠিয়ে ব্লগটো ষ্টাৰ্ট নকৰিলোঁ তো ভাবি কৰি এতিয়া ষ্টাৰ্ট কৰিছোঁ ব্লগটো তো এতিয়া 11:30 বাজিলে ন আজান দিব আৰু নৰখোঁ দেৰি হৈ যাব নাইবা মই যাওঁ এতিয়া গা ধুওঁগৈ গা ধুই কেনে নামাজ পঢ়িব আছে কোৰাণ পঢ়িবলৈ আছে তো আপোনালোকে চাই থাকক গা ধুলোঁ গা ধুই পেলাই উজু কৰিলোঁ উজু কৰি কিনে নামাজ পঢ়ি আহিছোঁ একেবাৰে চাকচেছ সেইটো মাৰিছোঁ কেনেকুৱা হৈছে হিচাপটো কেতিয়াও মাৰা নাই ফাৰ্ষ্ট টাইমৰ কাৰণে মাৰিছোঁ এনেকৈ জনাবচোন কমেণ্টত কেনেকুৱা লাগিছে তো এতিয়া উজু আছে মই যাওঁ কোৰাণ পঢ়োঁ আপোনালোকে চাই থাকক গাইজ হয় মই নামাজ পঢ়িলোঁ কোৰাণ পঢ়িলোঁ তাৰ এতিয়া বিচনাতে অলপ ৰেষ্ট লওঁগৈ তো ইফতাৰৰ কাৰণে কিবা বনাবলৈ আছে ন তো আমি যিখিনি বাকীখিনি আমিয়ে বনাব খালি চব্জিখিনি মই বনাম তো যেতিয়া বনাম তেতিয়া আপোনালোকক দেখুৱাম দিয়ক কেনেকৈ কি বনাওঁ মই তো ঠিক আছে আপোনালোকে চাই থাকিব গাইজ এতিয়া মই বনাই আছোঁ কণী চপ আলুখিনি কণীত দি কিনে এই বেচনত দি তেলখিনি গৰম হ'বলৈ দিছিলোঁ যে তেলখিনি দি দিলোঁ নেক্সট ঠিক তেনেদৰে এনেকৈ বেচনত ডুবাই কিনে তেলত দি তো ভাজি আছোঁ গাইজ কণী চপ হৈ গ'ল এতিয়া মই বনাই আছোঁ আলু চপৰ আলুখিনি চপৰ চেপ দিলোঁ দি পেলাই তাতে অলপ আটা সানি দিলোঁ যাতে ভাঙি নাযায় আলু চপটো তাৰপৰা বেচনত ডুবাই পেলাই এতিয়া বিস্কুটৰ গুড়া দি কিনে দি দিছোঁ তেলত ধুনীয়াকৈ উল্টাই দিছোঁ চাওকচোন আজি মই কি বনালোঁ এয়া পকৰি এয়া ফুলৰি এয়া কণী চপ এয়া আলু চপ এই গোটেইখিনি মই বনাইছোঁ এয়া আমাৰ ইফতাৰ ৰেডি এয়া মোৰ বিৰিয়ানী এয়া বেঙেনা চপ এয়া বুট এয়া ক'লোঁ এইখিনি কি আছিলে মই বনোৱাখিনি আৰু এইখিনি আমাৰ গোটেইখিনি ফল আছিলে এইখিনি এতিয়া মই খাই আছোঁ ইফতাৰ কৰিলোঁ এতিয়া বৰ বেছি ভাগৰ লাগিছে কাৰণ কিয় গোটেই দিনটো ইফাল ইটো সিটো কৰি থকা হৈছে ন কাৰণ ফাৰ্ষ্ট দিন আৰু ৰোজা মাহৰ তো ইফতাৰ বনোৱা এইবোৰ যোগাৰ কৰা এইবোৰ খাই মেলি আকৌ সামৰা আৰু খালেওতো এটা ভাগৰ লাগে ন গোটেই দিন নাখায় এটা টাইমত খোৱা অলপ ৰেষ্ট ল'ব মন যায় তো সেইটো কাৰণে মই ভাবিলোঁ যে নাই ব্লগটো ইয়াতে এণ্ড কৰিলোঁ কাৰণ কি ৰাতিলৈ বৰ নামাজ পঢ়িবলৈ থাকে বহুত নামাজ পঢ়িবলৈ থাকে স্পেচিয়েলি ৰোজা মাহত আপোনাৰ অলপ বেছিকৈ নামাজ পঢ়িবলৈ থাকে তো সেইটো কাৰণে মই ভাবিলোঁ যে নামাজ পঢ়ি মন যায়নে নাইবা এণ্ড কৰিবলৈ বা পাৰোঁনে নাই দেৰিও হৈ যাব পাৰে ন তো সেইটো কাৰণে মই ভাবিলোঁ যে নাই এতিয়া এণ্ড কৰি পেলাই তাৰপৰা অলপ ৰেষ্ট লৈ নামাজ পঢ়িবলৈ যাম তো সেইটো কাৰণে তো এইটো আছিলে আজি মোৰ গোটেই দিন ফাৰ্ষ্ট ৰোজা মাহৰ ফাৰ্ষ্ট দিনটো গোটেই মানে কি কৰিলোঁ সেইবোৰ চব তো আপোনালোকে চাবচোন চাই পেলাই জনাব আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু নেক্সট মই কি ভিডিঅ' দিম নে ব্লগিং দিম নে মেকআপ ভিডিঅ' দিম নে ৰেচিপি দিম আপোনালোকে প্লিজ মোক কমেণ্টত জনাবচোন এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তো আজিলৈ ইমানখিনি মই ব্লগটো সামৰিছোঁ দেন অ'কে বাই